সো হেল্ল' গাইজ, ভিডিঅ' আৰম্ভ কৰাৰ আগতে এজন সৰু ল'ৰাই কি কৈছিল সেইটো আগত তোমালোকে শুনা। ছোৱালীবোৰকো কৈছো কেলা, তহঁতি যিমান মেকআপত পইচা যায় আমাৰ সিমান বাইকত তেল ভৰাতে যায়। তোমালোকে শুনিলা, এই সৰু ল'ৰাটোক যি কৈছে একেবাৰে সত্য হয়, অসমৰ সকলোৱে জানে। আৰু এইটো লৈ এজন ছোৱালী কি কৈছে তোমালোকে এইবাৰ চোৱা। মই প্ৰথমে এটাই ক'ম, তোক গাখীৰ খোৱা দাঁতেই সৰা নাই আৰু তোৰ চাইজটো নাচাই কিয়? মেৰিগ'ল্ড বিস্কুটটো যে সেইটোতকৈ সৰু। হয় বুজিছো, তাৰ গাখীৰ খোৱা দাঁতটো এৰা নাই, কিন্তু সি মেৰিগ'ল্ড বিস্কুট খাব পাৰে। কিন্তু তুমি এইটো নাভাবিবা যে তোমাৰ মেৰিগ'ল্ড বিস্কুট সি খাব বিচাৰিছিল। বুজিছ? আৰু তই কি কৈছিলি? ছোৱালী মেকআপতকৈ বেছি মোৰ বাইকত তেল ভৰাওঁতে যায়। আগত চাইকেলখন ঠেলিবলৈকেতো শিকি ল। হয়, তই যদি ইমান জানা তেনেহ'লে তাক বাইক কিনিবলৈ দৰকাৰ নাই, সি চাইকেলে কিনিব। কিন্তু তই পিছত বহিবি আৰু ধাক্কা মাৰিবি, তেল বাচিব। আৰু এটা কথা শুনি ল, তোৰ বাইকত বহাৰ কোনো অকাতে নাই, তই চাইকেলে চলাবি। তোৰ বয়ফ্ৰেণ্ডক কবি তই চাইকেল চলা, মই পিছত বহি ধাক্কা দিওঁ, তেল বাচিব। আৰু লাষ্টত মই এটাই ক'ম, তই ভুলক্ৰমে জন্ম হ'লি। আৰু তই ৰেণ্ডি ক্ৰমে জন্ম ল'লি পেহাঞ্চত। আৰু বাকীখিনি কমেণ্ট বক্সত। আৰু বাকীখিনি কমেণ্ট বক্সত তক খেলিব উল্টা কৰি। গাইজ, যদি এজন সৰু ল'ৰাক এনেকৈ ক'ব পাৰে তেনেহ'লে ময়ে পাৰোঁ। এনেকৈ গাইজ আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু বহুত ধুনীয়া ধুনীয়া ভিডিঅ' আছে, তোমালোকে এৰি নাযাবা, ঠিক আছে? আৰু কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰা, তোমালোকে নকৰাই পাৰা। আৰু বহুত ধুনীয়া লাগিব গাইজ, তোমালোকে লাষ্টলৈকে চাই থাকা গাইজ, আৰু ভিডিঅ'টো লাইক কৰিবা গাইজ। नमस्ते गाइस, मैं असम की हूँ। मुझे इंडियन आइडल में जाने के लिए बहुत शौक है। मुझे चैलेंज की है मेरे फ्रेंड्स ने मुझे इंडियन आइडल में जाने के लिए। ঠিক আছে, যা ইণ্ডিয়ান আইডলছত যাবি, এইটো ভাল কথা। কিন্তু তই এনেকৈ মোক বেকা বেকিকৈ কিয় কৈ আছা? হে? और मैं इतना अच्छा गाती हूँ जो अरिजीत सिंह को भी मैं पीछे छोड़ सकती हूँ। বেন কালৰে তই যদি অৰিজিত সিঙৰ কথা নকলি হয় তেনেহ'লে আমি বিশ্বাস কৰিলে হয়। অৰিজিত সিঙতো পিছ পেলাই দিম বেন কালৰে। आइए देखते हैं, बैठचंद मजा आएगा। और मैं गाना अब स्टार्ट करती हूँ, आप लोग शेयर करना जाते मुझे इंडियन आइडल में सीट मिल जाए डायरेक्ट फाइनल ऑडिशन में। ओके? আরে তুত মাৰা নি শ্বেয়াৰ কৰিব লাগে আৰু। আৰে ঠিক আছে, দেখোন ৰেডি হ, তুই গাচোন, তুই গা। ओके, मैं गाना स्टार्ट करती हूँ। मैं थोड़ी भाव के जुती ना जब खड़े प्यार उठा और मैं थोड़ी भाव के जुती ना जब खड़े प्यार उठा तेरा घर थोड़ा नाम थोड़ा बंगला थोड़ा घर थोड़ा गाँव राखो তুমি আউৰে তোক ইণ্ডিয়ান আইডলছত যাব নালাগে, তই ৰাস্তাত যাবি, ৰাস্তাত যাই এজন 500 টকা দি ল'ৰা লৈ আহিবি আৰু ইয়াৰ পিছত তাক গান শিকাবি এটা ৰুমৰ ভিতৰত। কিন্তু আৰু তাৰপিছত সি গান গাব আৰু তুই কৰিবি মে, তোৰ আৱাজটো ভাল লাগিব তেতিয়াহে। আৰু তুই কৰিবি মে আৰু গাইজ এই মনোজটো কি কৰি থাকে গাইজ, আজি আৰু জংঘলৰ ভিতৰত লগতে পাখি। तू समझा? हाँ। नहीं, तू समझा नहीं। কেলা জংঘলৰ ভিতৰত কোনোবাই প্ৰেংক কৰে নেকি? তই প্ৰেংক কৰিব পাৰা, কিন্তু আমি সেইটোৱে ভাবিছো তুমি জংঘলত কি কৰিছা। কেলা মনোজ ভয়তে ক'ত হাত লাগি যায় সি ক'বই নোৱাৰে, সি নাজানে হয়তো ক'ত হাত লাগিছে। তোমালোকে এবাৰ চোৱা। পাখি নজনাকৈ কিন্তু মনোজ চান্স ল'লে। বাৰু গাইজ, এই ভিডিঅ'টো মই ইনষ্টাগ্ৰামৰ পৰা পাইছোঁ, সেইকাৰণে মই ইয়াত চালোঁ। ইমান বেছি দীঘলীয়াকৈ নগ'লোঁ, নহ'লে মনোজ পাখি মোক ষ্ট্ৰাইক দিব পাৰে। এইটো ইনষ্টাগ্ৰামত তোমালোকে চাব পাৰা, বহুত ভাইৰেল হৈছে, তোমালোকে চাব পাৰা।
মই তাৰ পৰা লৈছোঁ ঠিক আছে তোমালোকৰ যদি কিবা অসুবিধা আছে তেনেহ'লে মোক এটা ইমেইল কৰিবা মই সেইটো মানে কৰি দিম কিবা কৰি দিম বাৰু গাইছ আজি ভিডিঅ'টো ইমানলৈকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব নকৰা কিয় তোমালোকে ছাবস্ক্ৰাইব কৰিবা 1K কৰি দিবা বহুত জলদি আমাৰ 1K ছাবস্ক্ৰাইব কমপ্লিট হ'ব বাই বাই গাইছ